हेलो गाइज जयश्री मिनी किचनলৈকে সকলোকে স্বাগতম জনাইছো কথা এটা সুধো কেতিয়াবা বাৰু আবেলি চাহ কাপৰ লগত কিবা নতুন জুতি ল'ব মন যায়নে আপোনাৰ আজি তেনেকুৱা এবিধ জুতিয়ে লৈ আহিছো মই আপোনালোকৰ ওচৰত লগতে আছে একদম কাৰেক্ট চাই এটা মছলা চাই এয়া চিকেনৰ এটা স্নেক্সৰ ৰেচিপি একদম অইল ফ্ৰী হয় আহকচোন কেনেকৈ বনাইছো একদম ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত মই দেখাইছো এয়া লৈছো মই 250 গ্ৰাম মান বোনলেছ চিকেন এই চিকেনখিনি মই এনেদৰে কাটি লৈছো সৰু সৰু পিছত কাৰণ যিমান সৰু সৰুকৈ কাটে সিমানেই ভাল কম টাইম লাগিব যিহেতু 5-6 মিনিটৰ ভিতৰত মই এইটো খতম কৰিম বনাই কিনে তো অবভিয়াছলি সৰু সৰুকৈতো কাটিব লাগিব নহয় জানো চিকেন আছে সৰু সৰুকৈ কাটি লোৱা ইয়াৰ সলনি মন পচন্দৰ পাচলি ব্যৱহাৰ কৰিব পাৰে আপুনি নিমখ লৈছো আন্দাজ মতে লগতে আছে জালুকৰ গুড়ি এয়া ধনিয়া পাত তাৰ সলনি কচুৰি মেথি ব্যৱহাৰ কৰিব পাৰে পিয়াজ লৈছো এটা ডাঙৰ পিয়াজ এতিয়া এখন মই পেন গৰম হ'বলৈ দিছো প্ৰথমতে পেনখন গৰম হোৱাত ফ্লেমটো মিডিয়াম কৰিব আৰু যেতিয়া মিডিয়াম কৰিব তাৰ পিছতে চিকেনখিনি তাত দিব এয়া মই চিকেনখিনি দি দিলো পেনখনতে যদি আপুনি লোহাৰ কেৰাহী বা এলুমিনিয়ামৰ কেৰাহী ব্যৱহাৰ কৰিছে পেনখনত অকণমান তেল দি ল'ব নহলে লাগি যোৱাৰ চান্স আছে বাট মই ইয়াত অকণো তেল ব্যৱহাৰ কৰা নাই নিমখ দিছো মই ইয়াত আন্দাজ মতে লগতে আছে এয়া জালুকৰ গুড়ি প্ৰয়োজন মতে দি ল'ব যিমান জালুক খায় ভালদৰে লৰাই মেলি মই এইখিনি 2 মিনিট মানৰ কাৰণে কভাৰ কৰি দিম যাতে ভালদৰে সিজিব পাৰে সোনকালে খুব সুন্দৰ এটা স্নেক্সৰ ৰেচিপি হয় খুব জলদি হৈ যায় এয়া লগে লগে মই কেপচিকামখিনিও এড কৰিলোঁ মন পচন্দৰ পাচলি ব্যৱহাৰ কৰিব পাৰে তাৰ সলনিও আপোনালোকে এয়া আছে লগতে ধনিয়া পাত তাৰ সলনি কচুৰি মেথিও ব্যৱহাৰ কৰিব পাৰে ভালদৰে লৰাই মেলি প্ৰায় 2 মিনিটৰ পৰা 3 মিনিটমান টাইম মই এনেকৈ কভাৰ নিদিয়াকৈ বনাইছোঁ তাত ঢাকোন ব্যৱহাৰ কৰা নাই কাৰণ পানীটো যিহেতু শুকাব লাগিব মাংসৰ আৰু এতিয়া 2 মিনিটৰ পাছত মই টেষ্ট কৰি চাম কেনেকুৱা মাংস সিজিলে নে নাই বা কেনেকুৱা নিমখ চিমখ ঠিকে আছে নে নাই এতিয়া একদম শেষত মই কুটি ৰখা পিঁয়াজখিনি এড কৰিলোঁ আৰু তাক প্ৰায় 1 মিনিটৰ কাৰণে ঢাকোন দি কিনে ৰান্ধিলোঁ যাতে তাৰ মিঠা ফ্লেভাৰটো গোটেই চিকেনখিনিতে আহি যায় ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব কাৰণ ইয়াৰ লগতে এটা আছে চাহৰ ৰেচিপি বহুতে হয়তো হাঁহিব চাহৰ ৰেচিপি বুলি ক'লে তথাপি বিশ্বাস কৰক কিবা নতুন নিশ্চয় দেখিব পাব এয়া হৈ গ'ল মোৰ চিকেনখিনিও ৰেডি আৰু এতিয়া আহিছোঁ মই চাহৰ ৰেচিপিটোলৈকে যিটো মছলা চাই প্ৰায়ে হয়তো বনাব জানি তথাপিও সাধাৰণ কিছুমান খুঁটি নাটি দেখুৱাব চেষ্টা কৰিছোঁ এয়া গাখীৰ লৈছোঁ মই আধা কাপ আৰু পানীও লৈছোঁ মই আধা কাপ একাপ পাৰফেক্ট মছলাদাৰ চাহৰ কাৰণে গাখীৰ আৰু পানীৰ পৰিমাণটো খুবেই মন কৰিবলগীয়া যিহেতু মই গাখীৰো আধা কাপ লৈছোঁ পানীও আধা কাপ লৈছোঁ আৰু এইফালে আছে মছলাৰ ভিতৰত আছে এয়া দালচেনি এটুকুৰা ইলাইচি আছে এটাৰ পৰা 2টা ইলাইচি ব্যৱহাৰ কৰিব আৰু 2টা লৈছোঁ ক্লভছ মানে লং আৰু এইফালে আছে অকণমান ক'লা জালুক এটুকুৰা ফ্ৰেছ আদা লগতে সেই যে মছলাখিনি মই দেখুৱাইছিলোঁ সেইখিনি মই গুড়া কৰি লৈছোঁ খুন্দনিত চেনিৰ পৰিমাণটো আপোনালোকে জোখমতে ব্যৱহাৰ কৰিব চাহপাত লৈছোঁ মই 2 চামুচ আৰু যদি লাগে কি আপোনালোকৰ ব্যৱহাৰ কৰিব লাগিছিল কালাৰৰ কাৰণে কালাৰ হোৱা নাই তেতিয়াহ'লে আৰু এড কৰিব পাৰে 1 চামুচমান এতিয়া মই চচপেন এটা গৰম হ'বলৈ দিছোঁ এই চচপেনটোত মই পানী আৰু গাখীৰৰ মিশ্ৰণখিনি ঢালি দিলোঁ প্ৰায় বইল হোৱাৰ পাছত মই তাত চাহপাত ব্যৱহাৰ কৰিম বইল হ'বলৈ দিছোঁ তাত যিহেতু গাখীৰ আৰু পানীখিনি উতলি গ'ল এতিয়া আমি চাহপাতখিনিও দিব পাৰোঁ চাহপাতৰ জোখটো নিজৰ প্ৰয়োজন মতে ল'ব প্ৰথমতে কমকৈ ব্যৱহাৰ কৰিব ফাৰ্ষ্টতে বেছিকৈ দি নিদিব নহ'লে একদম তিতা আৰু একদম গাঢ় বেছি গাঢ় হৈ যাব চাহকাপ এয়া দিছোঁ ক'লা জালুক আৰু লগতে আছে এই মছলাৰ পাউডাৰখিনি গোটেইখিনি দি কিনে ভালদৰে মিক্স কৰিব আৰু যদি লাগে আপোনালোকক যে চাহপাত দিব লাগিছিল উতলি অহাৰ পিছত তেতিয়াহ'লে আৰু 1 চামুচমান চাহপাত এড কৰিব চেনিও দিলোঁ মই প্ৰয়োজন মতে দেখিছে এতিয়া কিমান কালাৰটো চেঞ্জ হৈ গ'ল
চাহখিনি প্ৰায় 3 পৰা 4 মিনিট ল' ফ্লেমত উতলোৱাৰ পাছত মই ইয়াত দিছোঁ কেঁচা আদা। একদম শেষত ব্যৱহাৰ কৰিছোঁ যাতে তাৰ কেঁচা কেঁচা গোন্ধটো গোটেই চাহখিনিতে থাকি যায়। তাক মই বেছিকৈ উতলোৱা নাই দিয়াৰ পাছত। এয়া ৰেডি হৈ গ'ল মোৰ মছলাদাৰ চাহকাপ। গধূলি যিকোনো স্নেক্সৰ লগত জুতি ল'বচোন কেতিয়াবা, আৰু পাৰিলে মই দিয়া এই স্নেক্সটো বনাই চাব কেতিয়াবা ঘৰত। যিসকল লোকৰ চাহৰ লগত এটা এৰাব নোৱাৰা সম্পৰ্ক আছে, আশা কৰোঁ তেওঁলোকে সম্পৰ্কটো ধৰি ৰাখক। আৰু কোনে কেনেকুৱা ধৰণৰ স্নেক্স খাই ভাল পায় গধূলি চাহকাপৰ লগত প্লিজ কমেণ্ট কৰি জনাবচোন। আজিলৈ তেন্তে আহিছোঁ।